ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কাইলৈ আহিব ভাল খবৰ। মনত ৰাখক বিশেষ দিন 10 ফেব্ৰুৱাৰী সোমবাৰ দিনটো। লাখ লাখ লোকৰ একাউণ্টত কাইলৈ জমা হ'ব ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাতেই লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। গতিকে সকলোৱে মনত ৰাখিব কাইলৈ 10 তাৰিখ দিনটো। কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন। গতিকে আপোনালোকে কাইলৈ ৰেচন যদি এতিয়ালৈকে অনা নাই তেতিয়াহ'লে আনি ল'ব ৰেচন কাইলৈ অন্তিম তাৰিখ। 10 তাৰিখৰ আগতেই আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউৰ আঁচনিৰ বাবেও আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতেই আছে ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন। ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্টত। KYCও আপডেট কৰি লওক এইকেইদিনতে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কাইলৈ আহিব ভাল খবৰ।